খবৰ আপোনালোকৰ ৱেলকাম টু মাই চেনেল। চ' আজি আমি গোটেইকেইটা ওলাইছোঁ। ক'ত যাবা? যাম আজি ক'ৰবাত দেখাম ব'লা। চ' আমি ওলাইছোঁ এতিয়া যাওঁ। এয়া ঘৰৰ পৰা ওলালোঁ। ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই যাব ভিডিঅ'টো। আমি ওলালোঁ, অট'ত উঠিছোঁ। আমি যাম এতিয়া। ক'ত যাবা? ক'ত যাবা? গাইছ আমি অট'ৰ পৰা নামিলোঁ। এয়া এতিয়া গৈ আছোঁ গাইছ। আমি পপকৰ্ণ আৰু বাদাম লৈ ল'লোঁ। চাওঁ দেখাই দিছোন। এয়া এতিয়া আমি গৈ আছোঁ। ফুচকা ল'ব আহিছোঁ। দাদা আজি পেকিং লাগে 50। এয়া গাইছ ফুচকা লৈ ল'লোঁ। এতিয়া যাওঁ, ৰাস্তাটো পাৰ হৈ লওঁ। এয়া ৰখি আছিলে মোৰ কাৰণে। গাইছ আমি আহি পাই গ'লোঁ। এয়া আইতাহঁতৰ ঘৰত আহিছিলোঁ। এয়া আইতাহঁতৰ দোকান ৰখিলোঁ। কেনে লাগছে? ভাল লাগছে। ভাল লাগিছে। আৰু এতিয়া ঘৰত যাম। এয়া কান্দুৰি কান্দি আহিছে গাইছ। এতিয়া ঘৰত যাওঁ আইতাহঁতৰ। দেন দেখাই আছোঁ আপোনালোকক কি কৰোঁ। গাইছ চাওঁ ফুচকা খাই আছে। এয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া ফুচকা খাই আছে গাইছ। দোকানতে ফুচকা খাই আছে গাইছ। আহি পালোঁ। আন্ধাৰত দেখিছেনে? আমি অকলে থাকিম এতিয়া আহি কিনে ইয়াতে। একো দেখাই নাপায় গাইছ। এইটো চাওক, এইটো আমাৰ টিকলু বাবু আৰু মাইনা এটা আছে। এতিয়া মাকে চাই আছে, মোক যেন মাৰিবহে আৰু। গাইছ এতিয়া কাপোৰ চাপোৰ খুলিলোঁ, চেঞ্জ কৰিলোঁ। এতিয়াতো ঘৰত কোনো নাই। আমি তিনিটা মানে বিন্দাছ আৰু ন? এতিয়া বিন্দাছ মানে শুম, খেলিম, মোবাইল টিপিম, শুম, যি কৰোঁ আৰু আমি তিনিটা বিন্দাছ কৰি থাকিম। দেন আপোনালোকক আকৌ অকণমান পিছত লগ পাই আছোঁ, দেখাই আছোঁ কি কৰোঁ। গাইছ আমি যে আনিছিলোঁ বাদাম, এতিয়া বাদাম খাম। ফুচকাটো আমি দোকানতে খালোঁ বাৰু। পপকৰ্ণ আছে, পপকৰ্ণটো অলপ পিছত খাম। এতিয়া বাদাম খাই লওঁ দেই আমি। এয়া গাইছ পপকৰ্ণ, খাবাতো আৰু বাদাম। এইজনী আটা পাৰিয়ে থাকে গাইছ। কাম বন নাই যে চিঞৰি থাকে। গাইছ আৰু এটা বেবী মই যে কৈছিলোঁ, এইটো আমাৰ মাইনাটো, এইটো মাম্মী, এইটো গাইছ আহিয়ে চাওকচোন একদম বাচন চাচন ওলাই এইবিলাক চব লেতেৰা হৈ গৈছিল। এইবিলাক চাফা কৰাত লাগি গৈছে। কি কৰিবি এইবোৰ? ধুম, চব ধুব লাগিব। এইবিলাক গোটেই ধুব লাগিব গাইছ। গাইছ গাইছ ইমান টাইম মই শুই আছিলোঁ এনেই আৰু মোবাইল টিপি। কিন্তু এতিয়া মই আইতাৰ দোকানত যাম। এইবিলাক চাহ আছে, সেইবোৰ বস্তু দিব যাম। দি কিনে অকণমান টাইম থাকিম আৰু তাতে আইতাৰ লগত। আপোনালোকক দেখাই আছোঁ। চ' গাইছ গৈ আছোঁ এতিয়া। কি মজাকে আৰাম কৰি আছে। এয়া আহি পালোঁ। চাহ আৰু কিবা আছে। এয়া চাওক গাইছ দোকান বন্ধ হৈ যায় চব। এয়া গাইছ দোকান, এয়া দোকানৰ মালিক। চাহ খাব ভোক লাগছে। চ' গাইছ এতিয়া 12টা বাজে এণ্ড দোকান সামৰি আছে। এণ্ড মই ৰখি আছোঁ গাইছ। এতিয়া ঘৰত যাম, ভাত খাম। এয়া দোকান বন্ধ কৰি আছে চব, বাকী দোকান বন্ধ হ'লে।
গাইজ দোকান বন্ধ কৰিলে ফাইনেলি গাইজ এতিয়া দোকান বন্ধ কৰি আহিলোৱে কেতিয়াবাই বাৰু এতিয়া ভাত খাওঁ চ' ভাত বাঢ়ি আছে আজি মানে বাটতে খাম আৰু কি আছে কণী চ' গাইজ মই দেখা আছোঁ কিহেদি খাওঁ দেন খাই কিনে আৰু কি কৰিম আৰু শুমে আৰু দেন ভিডিঅ'টো এণ্ড কৰি দিম আৰু এয়া গাইজ কণী এণ্ড ইয়াতে মাছ এইটো পালেং শাকৰ জোল এণ্ড এইটো কণী এতিয়া আমি খাম গাইজ আমি খাম ন খাম